হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ ওলকচুৰ এটা টেষ্টি ৰেচিপি। ইয়াৰ বাবে মই কেইডোখৰমান ওলকচু এনেদৰে বাকলিখিনি এৰুৱাই ভালদৰে ধুই ল'লোঁ আৰু সেইখিনি এটা কুকাৰত দি লৈছোঁ। লগতে মই ইয়াত অলপমান নিমখ দিছোঁ আৰু অলপমান পানী দি ভালদৰে 4টামান হুইচেল অহালৈকে কচুখিনি ভালদৰে সিজিবলৈ দিম। ইয়াৰ লগতে এটা মিডিয়াম সাইজৰ বিলাহী এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। লগতে এখিলা তেজপাত, 2টা শুকান জলকীয়া আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজো সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চাওক, হুইচেল আহিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া কুকাৰটো ঠাণ্ডা হৈ মই ইয়াৰ বাবে প্ৰয়োজনীয় মছলাখিনিও ৰেডি কৰি ল'ম। ইয়াৰ বাবে মই 2টা শুকান জলকীয়া, এটুকুৰ আদা, কেইফুটামান নহৰু, এচামুচ গোটা জিৰা আৰু এচামুচ গোটা জালুক দিছোঁ। এয়া চাওক, আমাৰ মছলাখিনি ৰেডি হৈ গ'ল আৰু আমাৰ কচুখিনিও ঠাণ্ডা হৈছে আৰু চাওকচোন কচুখিনি ধুনীয়াকৈ সিজি উঠিছে। এতিয়া মই এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত আধা চামুচ চেনি ইয়াতে দি লৈছোঁ আৰু লগতে শুকান জলকীয়া 2টা আৰু তেজপাতখিলা দি লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এতিয়ালৈকে যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। ইয়াৰ লগতে মই কাটি লোৱা পিঁয়াজখিনিও দি লৈছোঁ আৰু সেইখিনিও ভালদৰে ভাজি লৈছোঁ। লগতে মছলাখিনিও দি লৈছোঁ আৰু সেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি ৰঙচুৱা কালাৰ অহালৈকে ভাজি ল'ম। এয়া চাওক, মছলাখিনি ভজা হৈ গৈছে আৰু ইয়াত মই এতিয়া কাটি লোৱা বিলাহীটোও দি লৈছোঁ আৰু ইয়াৰ লগে লগে মই এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ আৰু লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব আৰু গোটেইখিনি ভালদৰে পুনৰ মিক্স কৰি লৈছোঁ। ইয়াৰ লগতে এচামুচ জিৰা পাউডাৰ আৰু লগতে এচামুচ ৰেড চিলি পাউডাৰ দি লৈছোঁ। আপোনালোকে মছলাৰ পৰিমাণটো নিজৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। কচু চব্জিখন এনেও অলপমান জ্বলা হ'লে খাবলৈ ভাল হয়, সেয়েহে মই ইয়াত জলকীয়াৰ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অলপ কমায়ো দিব পাৰে। এয়া চাওক, বিলাহীখিনি ভালদৰে সিজি উঠিছে আৰু ইয়াৰ লগতে মই এতিয়া সিজাই লোৱা ওলকচুখিনি দি লৈছোঁ আৰু এতিয়া কচুখিনি এনেদৰে ভাঙি দিছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এয়া চাওক, আমাৰ কচুখিনি ভালদৰে মিক্স হৈ গৈছে আৰু ইয়াত মই এতিয়া প্ৰয়োজন অনুসৰি অলপমান পানী ব্যৱহাৰ কৰিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। মই অলপ জুলীয়া হোৱাকৈ কচুৰ চব্জিখন ৰাখিম, সেয়েহে মই ইমানখিনি পানী ইয়াত ব্যৱহাৰ কৰিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী বা নিজৰ পৰিমাণ অনুযায়ী ব্যৱহাৰ কৰিব। আৰু এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি লৈছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি উতলিবলৈ দিম। আৰু ইয়াত মই শেষত আধা চামুচ গৰম মছলা পাউডাৰ দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে পুনৰ মিক্স কৰি লৈছোঁ। আৰু এতিয়া ভালদৰে গোটেইখিনি পুনৰ উতলিবলৈ দিম। এয়া চাওক, আমাৰ কচু চব্জিখন ৰেডি হৈ গৈছে আৰু ভালদৰে গোটেইখিনি সিজি উঠিছে আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেদৰে যদি আপোনালোকে খোৱা নাই তেনেহ'লে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব।